शहीद मनिराम कछारी गोसोखां ट्राइबेल जिरायसालि बेखेवदों। सनितपुर जिल्लानि सिङाव थानाय धेकियाजुलि दखरानि वार्ड नं 10 आव गायसनजानाय शहीद मनिराम कछारी गोसोखां ट्राइबेल जिरायसालिखौ बेखेवदों। दिनै बाथौ धोरोमनि नेमखान्थि बायदियै आरज गाबनाय हाबाफारिनि गेजेरजों आसामनि मन्त्रि उर्खाव गोरा ब्रह्मआ बेखेवनानै होयो। बे हाबाफारियाव सनितपुर जिल्लानि सिङाव थानाय गासै दखरानि आफादगिरि नेहाथारि आरो बर' थुनलाइ आफादनि बिबानगिरिफोरा बाहागो लायो। रूम और एटा किचन एटा कमन बाथ ये हस्टेल निर्माणर उद्देश्य हल जे बहुत दूर दूरनिर পৰা जनजाति लड़ा छाली इतना पढ़िबले आए उत्तर अंचल विशेषके इतना থাকিবলৈ ঠাই नापाय এই অভাৱটো পূৰণ কৰিবৰ কাৰণে ইয়াত হোষ্টেলটো নিৰ্মাণ কৰা হ'ল আৰু এই যথেষ্ট এটা কম্পাউণ্ড আছে। হোষ্টেল এটা হোৱাৰ কাৰণে তাত খেলিবৰ কাৰণে কিছু এটা স্পেচ লাগে, সেইখিনি স্পেচো আছে। ভৱিষ্যত এইটো যদি বনাই ল'ব পাৰে, কিন্তু মই কি ভাবিছোঁ ইমান এটা 1954 পৰা এই মাটিটো আছিলে ট্ৰাইবেলসকলৰ কাৰণে। ইয়াত সদু বড়ো ছাত্ৰ সন্থাও মানে অফিচ কাৰ্যালয় চলাই আছে। ইয়াৰ ওচৰতে বিল্ডিংটো বনোৱা হ'ল, এতিয়া হোষ্টেল নিৰ্মাণটো হৈয়ে গ'ল। কিন্তু এই হোষ্টেলটো এটা মডেল হোষ্টেল হিচাপে আমি সফল কৰিব লাগে, কাৰণ যিখিনি লিমিটেড ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকক যদি আমি এডপ্ট কৰি পেলাই তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত অলপ মানে দুখীয়া পৰিয়ালৰ মেধাৱী ল'ৰা ছোৱালী আনি পেলাই যদি এই ল'ৰা ছোৱালীক ভৱিষ্যতত মানে সফল এজন ব্যক্তি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি যদি ইনিচিয়েটিভ ল'ব পাৰোঁ, যিসকলে কমিটি এই চলাব তেওঁলোকে এডপ্ট কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল বিনামূলীয়াটো দিব নোৱাৰি, কাৰণ হোষ্টেল চলাবই লাগে, কিন্তু নিম্নতম এটা মূল্যত হোষ্টেলখন দি পেলাই ইয়াত থকা ল'ৰা ছোৱালী কেনেকৈ এটা সফল ব্যক্তি হিচাপে সফলতা পাই যায়, পঢ়া শুনাত আগুৱাই যাব পাৰে, ডক্টৰ ইঞ্জিনিয়াৰ অফিচাৰ মেনেজমেণ্ট আৰু বিজনেছ কৰা সেইবিলাকৰ ক্ষেত্ৰত সফল যাতে এজন ব্যক্তি হৈ যায়, তাৰ কাৰণে ল'ৰা ছোৱালীবিলাকক আৰম্ভণিৰ পৰাই যত্ন লৈ পেলাই আগবঢ়াই লৈ যোৱাৰ এটা প্ৰয়োজন আছে। সেই হিচাপত এইটো এটা মডেল হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে মোৰ আজি আহ্বান থাকিল ৰাইজৰ ওচৰত। হোষ্টেলটো এইটোৱেই হয়, কিন্তু বিভিন্ন মই 3টা ৰিকমেণ্ডেশ্যন কৰিছিলোঁ। এটা ঢেকীয়াজুলিতে 2টা হয়, সব মানে ট্ৰাইবেল সংগঠনৰ নামতে, আৰু ৰাঙাপাৰা ট্ৰাইবেল সংঘৰ নামত হোষ্টেল এইটোৱেই হয় বাৰু। স্যার বিটিআর সরকারখনৰ কাৰ্যকাল শেষ হ'ল, অক্টোবৰ হ'ল, আৰু এতিয়া নিৰ্বাচনৰ বাবে সাজু হৈছে, অকলে অকলে খেলিব, কি ক'ব? এই অকলে খেলা কথাটোতো ৰাজনৈতিকভাৱে শুদ্ধ, চবেই খেলিব পাৰে। আমি 2020 চনতো কাৰো লগত এলায়েন্স কৰা নাছিল, কিন্তু ৰিজাল্টৰ পিছত আমি আমাৰ সংখ্যাটো চাই পেলাই এলায়েন্সত আমি চৰকাৰ চলাইছোঁ। মোৰ কথা এইটোৱেই, 2020 চনত শান্তি চুক্তি সম্পাদন কৰা হ'ল, শান্তি স্থাপন আৰু স্থায়ী শান্তি স্থাপন, যাতে এই অঞ্চলত কোনো কাৰণত আন্দোলন বা উগ্ৰবাদ আকৌ সৃষ্টি নহয়, তাৰ কাৰণে আমি মজবুত কৰিব লাগে। আৰু এই কাৰণে মিলিজুলি আমি চৰকাৰ চলাইছিলোঁ। এইটো 3 বছৰ 4 বছৰ গ'ল, শান্তি স্থাপন যথেষ্ট সফল, কিন্তু এতিয়াও মানে বহুত দূৰ বাকী আছে। মানুহৰ মনত সম্পূৰ্ণ আস্থা আমি জগাব লাগিব, আৰু ইয়াত অহিংসা নীতিক বা অহিংসাৰ যিটো এটা ফিলচফি, সেই ফিলচফিটো মানুহৰ মনত আমি সোমাই দিব পাৰিব লাগিব। তাৰ কাৰণে বহুতখিনি কাম কৰিব লগা আছে। তো নিৰ্বাচনত অকলে খেলিব এইটো বেলেগ কথা, ৰাজনৈতিক দল হিচাপে আমি নিজা সিদ্ধান্ত ল'ব পাৰে, কিন্তু যেতিয়া যিটো চৰকাৰ আমি বনাম, এই চৰকাৰটো আমি মিলিজুলিয়ে সকলোৰে সহযোগিতাৰে চলাব লাগিব। তেতিয়া ইয়াত শান্তিটো স্থায়ী হৈ যাব, আৰু মানে এভাৰলাষ্টিং এটা ফিজ এটা আহি যাব। কাৰণ এই অঞ্চলত শান্তি স্থাপনটো অকল অসমৰ বুলি নহয়, ভাৰত চৰকাৰৰ এটা উদ্দেশ্য আছিলে, এটা দৃষ্টিভংগী আছিল। অমিত শ্বাহ সেইকাৰণে এইটো শান্তি চুক্তি বুলি এটা অভিহিত কৰিছিল। তেনে ক্ষেত্ৰত আমি আজি নহয় কালি একেলগে আমি চৰকাৰ চলাব লাগে, এইখিনি মই বিচাৰোঁ।